মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মোৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আছে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ, অধ্যায় পৃথিৱীৰ ভূগোল আৰু উপবিষয় এছিয়া মহাদেশ। আৰু এছিয়া মহাদেশৰ এইটো প্ৰথম খণ্ড। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পৃথিৱীৰ অৱস্থান মন কৰা আৰু তোমালোকে এই কথা জানা যে আমাৰ পৃথিৱীৰ মুঠ জলভাগ মানে পানী ভাগ আছে 71% আৰু স্থলভাগে আৱৰি আছে 29%। আৰু এই স্থলভাগৰ 29%তে দ্বীপসমূহ লগতে মহাদেশসমূহ অৱস্থিত। আৰু আমাৰ পৃথিৱীৰ মুঠ মহাদেশৰ সংখ্যা 7খন। সেইবিলাক হ'ল এছিয়া মহাদেশ, ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, উত্তৰ আমেৰিকা মহাদেশ, দক্ষিণ আমেৰিকা মহাদেশ আৰু 6 নম্বৰ ওচেনিয়া আৰু 7 নম্বৰ এণ্টাৰ্কটিকা মহাদেশ। ছাত্ৰ-ছাত্ৰীসকল, আমাৰ পৃথিৱীৰ মুঠ মহাদেশ যদিও 7খন হ'লেও কিন্তু দক্ষিণ মেৰুক কেন্দ্ৰ কৰি বৰফে আৱৰা এণ্টাৰ্কটিকা মহাদেশত কোনো স্থায়ী জনবসতি নাই। সেয়ে ইয়াত এণ্টাৰ্কটিকা মহাদেশক বাদ দি বাকী আমাৰ 6খন মহাদেশৰ ভৌগোলিক অৱস্থান আৰু ভূ-প্ৰকৃতি সম্পৰ্কীয় কিছু প্ৰাকৃতিক বৈশিষ্ট্য এই পাঠটিত দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই এই 6খন মহাদেশক সামৰি পাঠসমূহ প্ৰস্তুত কৰিম বুলি ভাবিছোঁ। আৰু যিহেতু প্ৰতিখন মহাদেশক সামৰি ল'লে এটা পাঠ যথেষ্ট দীঘলীয়া হয়, গতিকে মই প্ৰতিখন মহাদেশক কেইবাটাও খণ্ড হিচাপে ভাগ কৰি দিবলৈ চেষ্টা কৰিম। আজি প্ৰথম তোমালোকক মই এছিয়া মহাদেশৰ পৰা আৰম্ভ কৰিছোঁ আৰু এছিয়া মহাদেশৰ এইটো প্ৰথম খণ্ড। পৃথিৱীৰ মানচিত্ৰত তোমালোকে এছিয়াৰ অৱস্থান মন কৰাচোন। তোমালোকে পৃথিৱীৰ মানচিত্ৰখনলৈ মন কৰিলে এটা কথা দেখিবা যে প্ৰতিখন মহাদেশক জলভাগে পৃথক কৰি ৰাখিছে। কিন্তু এছিয়া আৰু ইউৰোপৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ। এছিয়া আৰু ইউৰোপ এই দুয়োখন একেলগ হৈ আছে, ভূখণ্ড লগ লাগি আছে। আৰু ইয়াত ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে এই দুয়োখন মহাদেশক পৃথক কৰিছে আৰু এই দুয়োখন মহাদেশক একেলগে ইউৰেছিয়া বুলি জনা যায়। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক এছিয়া মহাদেশ সম্পৰ্কে যিটো পাঠ মই প্ৰস্তুত কৰিছোঁ তাত এইকেইটা তথ্য দিবলৈ চেষ্টা কৰিছোঁ। সেইকেইটা হ'ল মাটিকালি, এছিয়া মহাদেশৰ অৱস্থিতিৰ চাৰিসীমা, অক্ষাংশ, দ্ৰাঘিমাংশ আৰু এছিয়া মহাদেশৰ বিভিন্ন অংশসমূহ, লগতে সেই অংশসমূহৰ অন্তৰ্গত বিভিন্ন দেশসমূহ। এছিয়া হ'ল পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশ। ই উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ আৰু ই উত্তৰা দক্ষিণাকৈ আছে প্ৰায় 8,400 কিলোমিটাৰ আৰু পূবা পশ্চিমাকৈ প্ৰায় 9,600 কিলোমিটাৰ। আৰু ইয়াৰ অক্ষাংশৰ বিস্তৃতি উত্তৰে 78 ডিগ্ৰী উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে 1 ডিগ্ৰী উত্তৰ অক্ষাংশলৈ ই বিস্তৃত। আৰু দ্ৰাঘিমাংশ হ'ল পশ্চিমে 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ পৰা পূবে 170 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ এই মহাদেশ বিস্তৃত হৈ আছে। এতিয়া আমি এছিয়া মহাদেশৰ চাৰিসীমাটো মন কৰোঁ আহা। এছিয়া মহাদেশৰ উত্তৰে আছে উত্তৰ মহাসাগৰ আৰু পূবে আছে বেৰিং প্ৰণালী আৰু প্ৰশান্ত মহাসাগৰ। দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু পশ্চিম দিশত ক্ৰমে লোহিত সাগৰ, সুৱেজ খাল, ভূমধ্য সাগৰ, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পৰ্বত। এতিয়া আমি এছিয়া মহাদেশৰ বিভিন্ন অংশসমূহৰ বিষয়ে চাওঁ আহাচোন।
এছিয়া মহাদেশৰ মুঠ অংশ 6টা। উত্তৰ এছিয়া, পূব এছিয়া, দক্ষিণ পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম এছিয়া আৰু মধ্য এছিয়া। এতিয়া আমি এছিয়া মহাদেশৰ বিভিন্ন অংশবিলাকত মুঠ কিমান ৰাষ্ট্ৰ আছে সেই কথা জানি লওঁ আহা। উত্তৰ এছিয়াত আছে ৰাছিয়া দেশ আৰু এইখন মানচিত্ৰ মন কৰা ইষ্ট এছিয়া মেপ, ইষ্ট এছিয়া, পূব এছিয়া। পূব এছিয়াত মুঠ দেশৰ সংখ্যা হ'ল 6খন। সেইকেইখন হ'ল চীন, মংগোলিয়া, টাইৱান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আৰু জাপান। পুনৰ এইখন মানচিত্ৰ মন কৰা সাউথ ইষ্ট এছিয়া মেপ, সাউথ ইষ্ট এছিয়া, দক্ষিণ পূব এছিয়া। দক্ষিণ পূব এছিয়াত মুঠ দেশৰ সংখ্যা 11খন। সেইকেইখন হ'ল ব্ৰুনেই, কম্বোডিয়া, তিমৰ, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, ফিলিপিনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম। নেক্সট তোমালোকে এইখন মানচিত্ৰ মন কৰা দক্ষিণ এছিয়া মানচিত্ৰত সাউথ এছিয়া, আৰু সাউথ এছিয়াত মুঠ দেশৰ সংখ্যা 8খন। সেইকেইখন হ'ল আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল, ভাৰতবৰ্ষ, পাকিস্তান আৰু শ্ৰীলংকা। এটা কথা তোমালোকে মন দিবা, আমাৰ যি ৰাষ্ট্ৰ ভাৰতবৰ্ষ, আমাৰ ভাৰতবৰ্ষখন দক্ষিণ এছিয়াত অৱস্থিত। আৰু এইখন পশ্চিম এছিয়াৰ মানচিত্ৰ ৱেষ্ট এছিয়া। ৱেষ্ট এছিয়া মুঠ দেশৰ সংখ্যা হ'ল 18খন। সেইকেইখন হ'ল আৰ্মেনিয়া, আজাৰবাইজান, বাহৰেইন, ছাইপ্ৰাছ, জৰ্জিয়া, ইৰাক, ইজৰাইল, জৰ্ডান, কুৱেইট, লেবানন, ওমান, কাটাৰ, ছৌদি আৰৱ, চিৰিয়া, তুৰ্কী, সংযুক্ত আৰৱ এমিৰেট, য়েমেন আৰু ইৰাণ। আৰু একেবাৰে শেষত এইখন চেণ্ট্ৰেল এছিয়া, মধ্য এছিয়া। আৰু মধ্য এছিয়াত মুঠ দেশৰ সংখ্যা হ'ল 5খন। সেইকেইখন হ'ল কাজাকাস্তান, কিৰগিজস্তান, কাজিকিস্তান, তুৰ্কমেনিস্তান, উজবেকিস্তান। ইতিমধ্যে তোমালোকে এছিয়া মহাদেশৰ যি তথ্য লাভ কৰিলা তাৰ পৰা দেখিলা যে এছিয়াৰ মুঠ দেশৰ সংখ্যা 49। আৰু এই 49 সংখ্যাটো বিভিন্ন পাঠ্যপুথিতো উল্লেখ আছে আৰু গুগল চাৰ্চ কৰিলেও তোমালোকে 49এই এছিয়াৰ মুঠ দেশৰ সংখ্যা পাবা। আৰু 10ম শ্ৰেণীৰ যি ঐচ্ছিক বিষয় ভূগোলৰ পাঠ্যপুথিতো এছিয়াৰ মুঠ দেশৰ সংখ্যা 49 বুলি আছে, কিন্তু তোমাৰ 10ম শ্ৰেণীৰ তোমালোকৰ যি সমাজ বিজ্ঞানৰ পাঠ্যপুথি তাত কিন্তু এছিয়াৰ মুঠ দেশৰ সংখ্যা 51খন বুলি দিয়া আছে। আৰু তাত আৰু যি দুখন দেশ অন্তৰ্ভুক্ত কৰা আছে সেই দুখন হ'ল দক্ষিণ ওছেটিয়া আৰু নাগাৰ নোকাৰা বাস। আজিলৈ মোৰ তোমালোকক দিব লগা পাঠৰ ইমানতে সামৰণি পৰিছে। আৰু ইয়াৰ পিছত মই এছিয়া মহাদেশৰ যিটো দ্বিতীয় খণ্ড প্ৰস্তুত কৰিম তাত মই এছিয়া মহাদেশৰ পাহাৰ পৰ্বত আৰু মালভূমিসমূহ অন্তৰ্ভুক্ত কৰিম। আৰু আজিলৈ মোৰ পাঠ ইমানতে সামৰিলোঁ। তোমালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।